Hello everyone, welcome back to the channel. So friends, আজি আমি আলোচনা কৰিম মনোক্ৰোটোফছ বুলি কেমিকেল থকা দৰব কেইটামান ওপৰত আৰু এই মনোক্ৰোটোফছ থকা দৰব কেইটা ক'ত ব্যৱহাৰ কৰিব পাৰি, কি পোক পতংগ মাৰে, কিমান ড'জ দিব লাগে আৰু কিমান দাম সকলোখিনি জানিম। তেন্তে বলক ষ্টাৰ্ট দিওঁ। তো ফ্ৰেণ্ডছ, মনোক্ৰোটোফছ হৈছে এটা অৰ্গেনোফছফেট ইনসেক্টিসাইড যিয়ে সিস্টেমিক আৰু কন্টেক্ট দুই প্ৰকাৰে কাম কৰে। ইয়াত নকডাউন একশ্যন আছে, মানে এই মনোক্ৰোটোফছ দৰব দিয়াৰ লগে লগে কুইক একশ্যন কৰে। মনোক্ৰোটোফছে পোক পতংগৰ নাৰ্ভাছ ছিষ্টেমত গৈ পেৰালাইচিছ কৰি মাৰি পেলায় আৰু ইয়াৰ ৰেচিডিয়েল এক্টিভিটি মিনিমাম 14 পৰা 15 দিনলৈকে থাকে। মানে এই দৰবটো ব্যৱহাৰ কৰাৰ পিছত মিনিমাম 14 দিনৰ পৰা 15 দিনলৈকে কাম কৰে। তাৰপিছত এই দৰবটো আপোনালোকে আকৌ সেকেন্ড ড'জ আকৌ মাৰিব লাগিব। নেক্সট আহিছোঁ মনোক্ৰোটোফছ কেমিকেল থকা দৰব কেইটামানৰ নাম। বিভিন্ন কোম্পানীয়ে বিভিন্ন মনোক্ৰোটোফছ থকা দৰব উলিয়াইছে, যেনে ইউপিএল কোম্পানীয়ে ফস্কিল, ক্ৰাষ্টেল কোম্পানীয়ে লুফছ আৰু ট্ৰেক্টৰ কোম্পানীয়ে মন'চিল আৰু এনেকুৱা ঢেৰ কোম্পানী আছে। কিন্তু আজি এই তিনিটা দৰবৰ বিষয়ে আপোনালোকক ক'ম আৰু এই তিনিটা দৰব গোটেইকেইটা একেই কাম কৰে। তাৰপিছত নেক্সট বন্ধুসকল, এতিয়া আহিছোঁ কোনখিনি শস্যত এতিয়া এই মনোক্ৰোটোফছ দৰবটো দিব পৰা যায়। মনোক্ৰোটোফছ আপোনালোকে কেতিয়াও চব্জি খেতিত, মানে গ্ৰীণ ভেজিটেবল টাইপৰ চব্জি খেতিত আপোনালোকে কেতিয়াও ইউজ নকৰিব। বাকীবোৰ কৰিব পাৰিব, যেনে গোমধান খেতিত কৰিব পাৰিব, চয়াবিন খেতিত কৰিব পাৰিব, তাৰপৰা ধান খেতিত পাৰিব, ঘেঁহু, কুঁহিয়া, তাৰপৰা মটৰ খেতিত, আম গছত, তাৰপৰা বাগানবিলাকত এইকেইটা বস্তুত আপোনালোকে ইউজ কৰিব পাৰিব মনোক্ৰোটোফছ দৰবটো। তাৰপিছত এতিয়া আহিছোঁ মনোক্ৰোটোফছে কি কাম কৰে। মনোক্ৰোটোফছে মেইনলিটো পোক পতংগ মৰাতে কাম কৰে, কিন্তু ই অলপ কম পৰিমাণে হ'লেও ভিটামিনো কাম দিয়ে আৰু হেল'পেল্টিছ বেমাৰটো ভাল কৰে। যিহেতু মনোক্ৰোটোফছত আছে 36% SL, মানে চলিবল লিকুইড, যোনটো সহজে পানীৰ লগত মিহলি হয়। তাৰপৰা নেক্সট এতিয়া মনোক্ৰোটোফছে কি পোক পতংগ মাৰে। মনোক্ৰোটোফছে মাৰে থ্ৰিপছ, এফিড, হোৱাইট ফ্লাইজ, মিলিবাগ, তাৰপৰা ক্লিপ মাইনাৰ, কেটাপিলাৰ, এফিড, চুটবাৰ, মিলিবাগ, পাৰ্কৱাৰ্ম, ব্লেক এলফিছ, গ্ৰীণ বাগ, এনেকুৱাবোৰ টাইপৰ পোক পতংগ মৰাত সহায় কৰে। মেইনলি মিলিবাগ, হোৱাইট ফ্লাইজ, এফিড, থ্ৰিপছ এইকেইটা বস্তু বেছিকৈ মাৰে। এতিয়া আহিছোঁ বন্ধুসকল, এতিয়া একেবাৰে লাষ্ট ইয়াৰ চাইজসমূহ, ড'জ আৰু ইয়াৰ প্ৰাইচসমূহলৈ। চাইজসমূহ বন্ধুসকল, মনোক্ৰোটোফছ দৰববিলাকৰ ষ্টাৰ্ট হয় 250 গ্ৰামৰ পৰা লৈ 5 লিটাৰলৈকে। আপোনালোকৰ মই 250 পৰা 1 লিটাৰলৈকে দামকেইটা কৈ দিছোঁ। 250 গ্ৰামটো আপোনালোকৰ পৰিব 140, হাফ লিটাৰটো পৰিব আপোনালোকৰ 240 আৰু 1 লিটাৰটো আপোনালোকৰ পৰিব 440। তাৰপৰা আহিছোঁ ড'জসমূহলৈ। ড'জসমূহ আপোনালোকে 1 লিটাৰত আপোনালোকৰ যাব 400 লিটাৰ পানীৰ কাৰণে, হাফ লিটাৰ আপোনালোকৰ যাব 200 লিটাৰ পানীৰ কাৰণে, তাৰপৰা 250 গ্ৰামটো আপোনালোকৰ যাব 100 লিটাৰ পানীৰ কাৰণে। যদি আপোনালোকে কম পৰিমাণত মাৰিব বিচাৰে, 1 স্প্ৰেত আপোনালোকে মিনিমাম 20 বা 25 ml লৈকে দিব। মানে পাৰ লিটাৰত আপোনালোকে মিনিমাম 2 ml বুলি ধৰিব পাৰে। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই আছিলে। আজি আপোনালোকক মনোক্ৰোটোফছ কেমিকেলটোৰ বিষয়ে গোটেইখিনি কথা জনালোঁ। আৰু যদি আপোনালোকক কিবা সুধিব আছে, আমাক কমেণ্ট কৰি সুধিব পাৰে, আমি নিশ্চয় ৰিপ্লাই দি সহায় কৰা হ'ব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ চাই আছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ মই প্ৰতি সপ্তাহে এনেকুৱা খেতিৰ লগত ৰিলেটেড থকা দৰবৰ বিষয়ে ভিডিঅ' বনাই থাকোঁ। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। ধন্যবাদ।